বন্ধুসকল, এতিয়া ভাত ল'লোঁ ৰাতিপুৱাৰ, আৰু যিহেতুকে পথাৰলৈ গৈছিলোঁ, পথাৰৰ পৰা আহি লৈ পিনি এয়া ৰাতিপুৱা ভাত ল'ব লৈছোঁ। ভাত পানী খাই যামগৈ দোকানলৈ। আপোনালোকে খালেনে? যদিও নাই খোৱা, সকলোৱে খাই বৈ লওক। ব'লক তেতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সৰিয়হ টেঙা আৰু গাহৰি মাংসটো খাই কিবা এটা টেষ্ট লাগে ন, মানে কিবা এটা ভাল লাগে মানে। আপোনালোকে কেনেকুৱা পায় নাজানো। এইফালে কেঁচা কুন্দুলিটো থাকেই আৰু। মোৰ এইবিলাক ফেভাৰেট খানা হয়। গাহৰি নাকৰ পানী ওলাই গৈছে, মজা লাগি গৈছে।
ফাইনেলি বন্ধুসকল ভাত পানী খাই আজৰি হৈ গ'লোঁ। এতিয়া লাহেকৈ যামগৈ দোকানলৈ আৰু আশা কৰোঁ সকলোৱে ভালেই আছে, সকলোৱে মোক মৰম আৰু স্নেহ দি আছে, ভিডিঅ'সমূহ চাই আছে। এনেধৰণে সদায় মৰম চেনেহ দি গৈ থাকক আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবলৈ মই প্ৰয়াস কৰিম, কাৰণ যিহেতুকে বহু সংখ্যকে বিচাৰি আছে যে মোৰ ঘৰৰ সদস্যনো কিমান আৰু কোন কোননো আছে, সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। আৰু এই এপাহতে এতিয়াই কথাটো কৈ থওঁ যে আজি গধূলা 7 বজাত আকৌ মই আহিম লাইভ আপোনালোকৰ মাজলৈ, আমাৰ ঘৰৰ সকলো সমূহ সদস্যক চিনাক্তকৰণ কৰিবলৈ। বাৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।